দৰ্শকসকল আহক মই এয়া তিল পিঠাৰ পিছৰ ৰেচিপি আধা বয়া আৰু চাউলৰ গুড়াই মিহলি কৰি নিমখীয়া এবিধ পিঠা বনাম। ইয়াৰ বাবে মই লৈছোঁ আধা বয়া যিখিনি ৰখিছিলে পিঠা বনোৱাৰ চলাৰ পিছত তাৰ লগত মই চাউল থৈ দিছিলোঁ অলপ সেইখিনি পিচি লৈছোঁ, চালিব নালাগে। নিমখ আৰু কালজিৰা পৰিমাণ অনুযায়ী ল'ব আৰু নিমখো তেনেদৰে ল'ব। আহকচোন বনাওঁ আমি মিশ্ৰণখিনি। দৰ্শকসকল এই মিশ্ৰণখিনি মই মিলাই ল'লোঁ। এতিয়া ইয়াত অলপ কমকৈ পানী দি মঠি ল'ব। পানী সৰহকৈ দিলে বেছি পাতল হৈ পৰিব আৰু পিঠা তেলত দিবলৈ দিগদাৰ হ'ব। কমকৈ পানী দি মিশ্ৰণখিনি পিঠা বনাব জোখৰে মঠি ল'ব। দৰ্শকসকল আঠা খিঠাকৈ মুঠি হ'ল মিশ্ৰণখিনি। এনেদৰে আপোনালোকে সৰুকৈ চেপেটাকৈ হাতৰ তলুৱাত সৰু চেপেটা পিঠা বনাই ল'ব। সেইটো তেলত দিলে তেতিয়া ফুলিব অলপ। দৰ্শকসকল মই নিমখ বৰা চাউলৰ নিমখ পিঠা দিছোঁ কেৰাহীত। এনেদৰে কেৰাহীত অলপ সৰহকৈ তেল দি গৰমাই লৈ পিঠাকেইটা তেলত দি দিব। এতিয়া 5 মিনিটমান সময় অকণ ৰঙচুৱাকৈ ভাজিব। ৰঙচুৱা নকৰিবলৈ হ'লে আপোনালোকে নিজাকৈ কমকৈ ৰাখিবও পাৰে। দৰ্শকসকল মোৰ পিঠা ভাজা হ'ল। পিঠাবোৰ কেৰাহীৰ পৰা নমাব। দৰ্শকসকল মই বৰা চাউলৰ যিখিনি ৰখিছিলে তিলপিঠাৰ লগৰ আধা খুন্দা চাউলৰ গুড়া আৰু চাউলৰ ভাত খোৱা চাউলৰ অন্য গুড়া আধা পিচাকৈ লৈছোঁ মই। তাৰ লগত কালজিৰা নিমখ মিলাই নিমখ পিঠা বনালোঁ। আপোনালোকেও এনেদৰে পৰিয়ালৰ সকলোৱে মিলি বনাই খাব আৰু নিজেও খাব। মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু